নমস্কাৰ বন্ধুসকল, অসম চৰকাৰে অনুষ্ঠিত কৰিব লগা বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাৰ সহায়ক হোৱাকৈ অসমীয়া সাহিত্যৰ ওপৰত আমি এলানি জিকে আলোচনা কৰি আছিলোঁ। ইয়াৰে প্ৰথম পাৰ্ট দুটিত আমি ইতিমধ্যে 30টা কুৱেশ্যন আলোচনা কৰিছোঁ। যিসকলে উক্ত পাৰ্ট দুটি চোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তেওঁলোকে তাৰ পৰা চাই ল'ব পাৰিব। আজিৰ এই তৃতীয় পাৰ্টটোত অসমীয়া সাহিত্যৰ প্ৰাক-শংকৰী যুগৰ সাহিত্যৰাজিৰ ওপৰত আলোচনা কৰিম। আশা ৰাখিছোঁ আপোনালোকৰ প্ৰস্তুতিত কিঞ্চিত হ'লেও সহায়ক হ'ব। আজিৰ প্ৰথম কুৱেশ্যনটিলৈ আহিছোঁ। মধ্যযুগীয় অসমীয়া সাহিত্যক কেইটা ভাগত বিভক্ত কৰা হৈছে? ইয়াত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 3টা ভাগত। আৰু এই ভাগকেইটা হৈছে প্ৰাক-শংকৰী যুগ, শংকৰী যুগ আৰু শংকৰোত্তৰ যুগ। নেক্সট কুৱেশ্যন, প্ৰাক-শংকৰী যুগত মূলতঃ কেনেকুৱা ধৰণৰ সাহিত্যৰ সৃষ্টি হৈছিলে? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাব্য সাহিত্য। শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিৰ পূৰ্বৱৰ্তী স্তৰৰ সাহিত্যৰাজিকে প্ৰাক-শংকৰী যুগৰ সাহিত্য বোলা হয়। আৰু এই যুগৰ সাহিত্যৰাজি যেনে গীত, পদ, কাব্য, নাট, আখ্যান, উপাখ্যান আদি কাব্যত ৰচনা কৰা হৈছিলে। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ কোনখিনি সময়ক প্ৰাক-শংকৰী যুগৰ সাহিত্য বুলি ধৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চতুৰ্দশ শতিকাৰ আৰম্ভণিৰ পৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ, অৰ্থাৎ 1300 খ্ৰীষ্টাব্দৰ পৰা 1490 খ্ৰীষ্টাব্দলৈ। এই সময়খিনিক প্ৰাক-শংকৰী যুগৰ সাহিত্য বুলি ধৰা হয়। নাম্বাৰ 34, নিম্নলিখিত কোনজন কবি প্ৰাক-শংকৰী যুগৰ কবি নহয়? মন কৰিব, প্ৰশ্নটোত কোনজন কবি নহয় বুলি প্ৰশ্ন কৰিছে। আৰু ইয়াতে যি 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাম সৰস্বতী। প্ৰাক-শংকৰী যুগত মূলতঃ 5জন কবিয়ে অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিলে। আৰু সেই 5জন কবি হৈছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলী। নাম্বাৰ 35, প্ৰাক-শংকৰী যুগৰ কবি হেম সৰস্বতীয়ে পৃষ্ঠপোষকতা লাভ কৰা ৰজাজনৰ নাম কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াতে যি 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দুৰ্লভ নাৰায়ণ। ঠিক আছে, এইটো মনত ৰাখিব। নাম্বাৰ 36, পুৰাণৰ আখ্যানৰ আধাৰত কাব্য ৰচনা কৰা প্ৰাক-শংকৰী যুগৰ কবিজনৰ নাম কি? ইয়াতে যি 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেম সৰস্বতী। নেক্সট কুৱেশ্যন, প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ এই পদপুথি দুখন কোনজন প্ৰাক-শংকৰী যুগৰ কবিৰ সৃষ্টি? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হেম সৰস্বতী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিত কাব্যপুথিখনৰ কিহৰ ওপৰত আধাৰিত? ইয়াতে যি 4টা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বামন পুৰাণ। বন্ধুসকল, প্ৰাক-শংকৰী যুগত যিবিলাক সাহিত্য ৰচনা কৰা হৈছিলে সেইবিলাকৰ বেছিভাগে পুৰণি আখ্যান বা উপাখ্যানৰ কাহিনীৰ ওপৰত আধাৰিত আছিলে। নেক্সট কুৱেশ্যন, হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিতত কেইটা পদ সন্নিৱিষ্ট আছে? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 100টা পদ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কালিৰাম মেধিয়ে আখ্যা দিয়া বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰহ্লাদ চৰিত। নেক্সট কুৱেশ্যন, হেম সৰস্বতীয়ে ৰচনা কৰা হৰগৌৰী সংবাদ এই পদপুথিখনৰ আধাৰ গ্ৰন্থ কি আছিলে? আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কালিকা পুৰাণ। ইয়াৰ আগতে আমি হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিতৰ আধাৰ গ্ৰন্থৰ বিষয়ে জানিছিলোঁ। প্ৰহ্লাদ চৰিতৰ আধাৰ গ্ৰন্থ হৈছিলে বামন পুৰাণ, আনহাতেদি হৰগৌৰী সংবাদৰ আধাৰ গ্ৰন্থ হৈছে কালিকা পুৰাণ। ঠিক আছে। নাম্বাৰ 42, হেম সৰস্বতী ৰচিত হৰগৌৰী সংবাদত সন্নিৱিষ্ট পদৰ সংখ্যা কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 899টা। ইয়াৰ আগতে আমি প্ৰহ্লাদ চৰিতৰ বিষয়ে পাইছিলোঁ। প্ৰহ্লাদ চৰিতত 100টা পদ সন্নিৱিষ্ট আছিলে, আনহাতেদি হৰগৌৰী সংবাদত 899টা পদ সন্নিৱিষ্ট আছে। নেক্সট কুৱেশ্যন, কমতাৰাজ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা কবিজনৰ নাম কি? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কবিৰত্ন সৰস্বতী। নেক্সট কুৱেশ্যন, জয়দ্ৰত বধ এই কাব্যপুথিখন ৰচনা কৰা কবিজনৰ নাম কি? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কবিৰত্ন সৰস্বতী। নেক্সট কুৱেশ্যন, কবিৰত্ন সৰস্বতীয়ে ৰচনা কৰা জয়দ্ৰত বধ এই কাব্যপুথিখনৰ মূল আধাৰ গ্ৰন্থখনৰ নাম কি আছিলে? আৰু ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মহাভাৰতৰ দ্ৰোণ পৰ্ব। নাম্বাৰ 46, শকুন্তলা উপাখ্যান আৰু যযাতি চৰিত এই পদপুথি দুখন কোনজন প্ৰাক-শংকৰী যুগৰ কবিৰ সৃষ্টি? আৰু ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কবিৰত্ন সৰস্বতীয়ে। কবিৰত্ন সৰস্বতীয়ে জয়দ্ৰত বধ কাব্যপুথিখনৰ উপৰিও শকুন্তলা উপাখ্যান আৰু যযাতি চৰিত এই পদপুথি দুখনো সৃষ্টি কৰিছিলে। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, কবি ৰুদ্ৰ কন্দলীয়ে পৃষ্ঠপোষকতা লাভ কৰা ৰজাজনৰ নাম কি? ইয়াতে যিখিনি অপশ্যন দিয়া আছে
তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাম্ৰধ্বজ। বন্ধুসকল, প্ৰাক শংকৰী যুগৰ কবিসকলে সেই সময়ৰ ৰজাসকলৰ পৃষ্ঠপোষকতা বা সহায় সহযোগিতা লাভ কৰিছিলে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ হেম সৰস্বতীয়ে কোচ ৰজা দুৰ্লভ নাৰায়ণৰ আৰু কবিৰত্ন সৰস্বতীয়ে দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে। ৪৮ নম্বৰ কুৱেশ্যন, সাত্যকী প্ৰৱেশ এই পদপুথিখন নিম্নলিখিত কোনজন কবিৰ সৃষ্টি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰকণ্ডলী। নেক্সট কুৱেশ্যন, ৰুদ্ৰকণ্ডলীয়ে ৰচনা কৰা সাত্যকী প্ৰৱেশ এই পদপুথিখনৰ মূল আধাৰগ্ৰন্থ কি আছিলে? ইয়াতে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাভাৰত। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰত বধ এই উপপৰ্বত উল্লেখ থকা সাত্যকীৰ যুদ্ধযাত্ৰা আৰু বীৰত্ববঞ্চক কাহিনী, ইয়াৰ আধাৰতে ৰুদ্ৰকণ্ডলীয়ে সাত্যকী প্ৰৱেশ নামৰ পদপুথিখন সৃষ্টি কৰিছিলে। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন কোনখন গ্ৰন্থক আখ্যা দিয়া হয়? ইয়াৰ ভিতৰত যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰভাত চৰিত। আৰু এইখন কোনে ৰচনা কৰিছিলে? হেম সৰস্বতীয়ে। এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। বন্ধুসকল, প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজিৰ ওপৰত আজি এই 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট পাৰ্টটোত পুনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আশা ৰাখিছোঁ আপোনালোকৰ অলপ হ'লেও সহায়ক হ'ব। ভিডিঅ'সমূহ ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম। ধন্যবাদ।